খবৰ সকলোৰে আশা কৰো সকলো ভালেই আছে আৰু মোৰো ভাল পুনৰবাৰ মই সকলোকে মোৰ চেনেলটোলে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লে আৰু আজি থাম্বনেলখন দেখি আপোনালোক সকলোৱে নিশ্চয় গম পাইছে আজি আসলতে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে ইমান দিনৰ পাছত আসলতে যিটো দিনৰ বাবে অপেক্ষা কৰি আছিল সেই দিনটো আজি অন্ত পৰিব আৰু আজি যেহেতু আমি বহুত 5 বছৰৰ পৰা যেহেতু আমাৰ ভাল পোৱা আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা আসলতে আমি এই দিনটোলে আসলতে আমি বাচ্চাই আছিলো কেতিয়ানো আহিব আমাৰ দিনটো আৰু আজি হঠাৎ আজি এনেকুৱা এটা দিন আহি পৰিছে আমাৰ হাতত এটা বহুত ভাল লগা দিন আসলতে মোৰটো খুবেই ভাল লাগিছে বাৰু 5 বছৰৰ পিছত যেহেতু আজি এটা নাম পাব আজি আমাৰ ভাল পোৱা এটা সফলতা হ'ব গতি আৰু আজি আমাৰ বাবে এটা যেহেতু ভাল লগা দিন মই ভাবিলো যে আজি ইমান ভাল দিনটোত এটা ব্লগ বনাও এটা আপোনালোককো আজি দেখুৱাও আজি কিখিনি কৰো ক্ৰট মেজ কৰিবলৈ হলে কিখিনি কৰিব লাগে কেনেকৈ এপ্লাই কৰিব লাগে হেখিনিও আপোনালোকক জনাম আমিতো প্ৰায় এমাহ মানৰ আগতে আসলতে ডকুমেন্টখিনি জমা দিছিলো ডকুমেন্ট জমা দিয়াৰ পিছত কৈছিলে যে বাইদেউগৰাকীয়ে আপোনালোকৰ এমাহৰ পাছতে হ'ব আৰু বিয়ালৈ যেহেতু বেছি দিন নাই সকলোৱে খুদিয়ে আছে বিয়া কেতিয়া সকলোৱে গম পাব আৰু বিয়া ভিডিঅ' মই পাৰিলে লৈ আহিম বুলি ভাবিছো গতিকে আপোনালোকে চাই কমেন্ট কৰি জনাব যদি ভাল পায় তেতিয়াও জনাব আৰু লাইক কমেন্ট সাবস্ক্ৰাইব সকলোখিনি কৰি দিব হেখিনিটো জানেই আপোনালোকে গতিকে দেৰি নকৰো বলক এতিয়া ধুনিয়াকৈ ওলাই লওঁগে আৰু তেওঁলোক আহি পালে মই আপোনালোকক হেখিনিও দেখাম গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু যিমানখিনি পাৰো চেষ্টা কৰিম দেখুৱাবলৈ আৰু এতিয়া মই যেহেতু ওলোৱা নাই দেখিছে গা পা ধুই আহিছো নহলে এতিয়া দেৰি নকৰো বলক ধুনিয়াকৈ ওলাই লওঁগে আৰু ওলোৱাৰ পিছত আপোনালোকক মই লৈ যাম আৰু তেওঁলোকো যেহেতু আহি নাই আৰু আহি পালে মই আপোনালোকক দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কেনেকুৱা পালে জনাব কমেন্ট কৰিব আৰু ফাইনালি মিষ্টাৰ আহি পালেহি আৰু তাৰ পিছত ভিডিঅ' কৰিবলৈ খুব মানে লৰালৰি হ'ল আৰু গাড়ীত উঠি লগালগ মানে আমি কোৰ্টলৈ ইয়া গৈ আছো এতিয়া আমি পালোহি আৰু কোৰ্ট আহি পালোহি আৰু মানে ৰখি আছো অলপ সময় পিছতে আৰু আমাৰ মেৰেজ আৰম্ভ হ'ব চাই দিয়া কবানি বিয়া পাতিবা নহয় একো নকয় মিষ্টাৰে একো আজিলৈকে মানে তেনেকৈ কথা কোৱাৰ কোনো মানে হেৰি নাই কথা নকয় কথা কৈ বেয়া পায় গাইছ আৰু মেইন যিখন চাৰ্টিফিকেট মানে লাষ্টত ওলাই সেই চাৰ্টিফিকেটখনত মানে আমাৰ দুটাৰ যিখন ফটো লাগি আহিব তাৰ কাৰণে অফিচত এনেকৈ ফটো মাৰি থকা হৈছে আৰু তাৰে কিছু দৃশ্য মানে এনেকৈ আমি বন্দী কৰি ৰাখিলোঁ আৰু তাৰ পিছত এনেকৈ মিষ্টাৰ আৰু মই কেইবাখন কাগজতো এনেকৈ সাইন মাৰিলো মানে 2-3খনতকৈ অধিক কাগজত সাইন মাৰিব লাগে আৰু গতিকে এনেকৈ আমি সাইন মাৰি আমাৰ কামখিনি সম্পন্ন কৰিলো ফাইনালি বিয়া হৈ গ'ল গাইস দেখিছে আৰু এয়া ফুল দিলে আৰু মিষ্টাৰ তাৰপিছত বিয়াখন হৈ গ'ল বাৰু সম্পন্ন এতিয়া অৰিজিনেল বিয়াখন হ'বলৈ বাকী আছে সকল বিয়াখন হৈ গ'ল কি ক'বা এতিয়া তুমি আজিৰ পৰা আৰু মানে এওঁৰ জিম্মেদাৰী আৰু কি ক'বা কোৱা বহুত ভাল লাগিলে দূৰ দূৰৰ পৰা আহি কোৰ্ট মেজখন কৰিলো অৰিজিনেল বিয়াখন বাৰু আছেই এখন অফিচিয়েল ন এতিয়া আমি ফাইনেলি ঘৰলৈ গৈ আছো গাইছ তাৰপিছত বজাৰ কৰিবলৈ যাম তাৰপিছত আৰু যাবগে মিষ্টাৰ আকৌ কিমান দিনৰ পিছত লগ পাম ঠিকনা নাই আৰু এইবোলে আমাৰ ৰহন আহিছিলে আজি দেখুৱাবলৈ নহ'ল আৰু সি খালি মনটো মাৰি থাকে কিন্তু সেইটোহে গম পোৱা নাই পিছে পিছত কম বাৰু আপোনালোকক এতিয়া আৰু বাই বাই আৰু শেষত এয়া মিষ্টাৰে দিয়া উপহাৰটো হৈছে ধুনীয়া এটা বুকে মোৰ কাৰণে সুদূৰ গোলাঘাটৰ পৰা লৈ আহিছিল আচলতে ভালকৈ দেখুৱাবলৈ নহ'ল সেইবাবে জুম কৰি দেখুৱাইছোঁ তাৰ পিছত আহি ভাত পানী খাই মেলি আকৌ এয়া বজাৰ কৰিবলৈ ওলাই আহিছোঁ মিষ্টাৰৰ লগত আৰু বাকী কেইজন ঘৰতে থৈ আহিলোঁ তেওঁলোকক যিহেতু ভাগৰ লাগিলে তেওঁলোকৰ আৰু গতিকে মিষ্টাৰ আৰু মই বজাৰ কৰিবলৈ আহিছোঁ বজাৰ কৰিবলৈ যাওঁতে কি বজাৰ কৰোঁ তাকে আপোনালোকক দেখুৱাই যাম বুলি ভাবিছোঁ মিষ্টাৰৰ যিহেতু বহুত ভাগৰ লাগিলে গতিকে সেইকাৰণে তেওঁ একো খোৱা মেলা নাই আৰু তেওঁ যিহেতু কথা কৈ পেলাই বেয়াই পায় আৰু মই ক'ব লাগে
মই যিটো কওঁ সেইটো হাঁহিয়ে উঠে। তাৰপিছতে আমি দৰাৰ কুৰ্তা চাবৰ কাৰণে এনিশা বাৰ দোকানলৈ আহিলোঁ আৰু তাৰপিছতে দৰাৰ কুৰ্তাৰ জোখ লৈ থকা হৈছে এয়া। আৰু এনিশা বা তাত সদায় ভিৰ হয় আৰু সেইদিনাও বহুত ভিৰ আছিলে, গতিকে লৈ তেওঁৰ কালেকশ্যনবিলাক যিহেতু বহুত ধুনীয়া ধুনীয়া, গতিকে লৈ তেওঁৰ তাতে আমি বিয়াৰ প্ৰায়ভাগ বজাৰ তাতে কৰা হ'ল মানে। তো ফাইনেলি আমি বজাৰ কৰিলোঁ এয়া এনিশা বা তাতে মানে কাপোৰ কিজোৰ ল'লোঁ আৰু দৰা কুৰ্তা ল'লোঁ আৰু বৰ ধুনীয়া ধুনীয়া কালেকশ্যন আহি আছে, আপোনালোকো আহিব এবাৰ। ইমান ধুনীয়া কাপোৰ কালেকশ্যন আহিছে আৰু বাকী কিছু পিছত দেখাম, যিহেতু এতিয়া দেখাইলে পিছত যিহেতু ভিডিঅ' কৰাই নহ'ল আৰু তেওঁলোকো ঘৰলৈ গ'লগৈ, মানে গোলাঘাটলৈ গ'লগৈ একেদিনাই উভতি, আৰু সেইবাবে ময়ো আহি খুব ভাগৰ লাগিলে আৰু তেওঁলোকক খুৱাই বুৱাই পঠিয়াই দিলোঁ। তো এইখিনিতে এটা কথা কৈ দিওঁ, মানে বহুতে মোক সুধি আছিলে যে কোৰ্ট মেৰেজ কৰিবলৈ হ'লে কি কি ডকুমেণ্ট লাগে আৰু কিমান পইচা দিব লাগে, কিমান ধৰণৰ মানে বয়স হ'লে কৰিব পাৰি, এইবিলাক কথা মানে বহুতে সুধি আছিলে, গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে চবকে কৈ দিব বিচাৰিছোঁ। এতিয়া প্ৰথম কথা হ'ল, কোৰ্ট মেৰেজ কৰিবলৈ হ'লে ছোৱালীৰ বয়স হ'ব লাগিব 18 বছৰ পাৰ হ'ব লাগিব আৰু ল'ৰাৰ বয়স 21 বছৰ মানে পাৰ হ'লেহে কৰিব পাৰিব, সেইটো প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে, কোৰ্ট মেৰেজ কৰিবলৈ হ'লে ডকুমেণ্ট কেইটা মানে এমাহৰ আগত বা 2 মাহৰ আগত জমা দিব লাগিব। ডকুমেণ্টকেইটা হৈছে আপোনাৰ ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড এইকেইটা লাগিব আৰু জন্মৰ বাৰ্থ চাৰ্টিফিকেটখন লাগিব আৰু সাক্ষী যদি দিব বিচাৰে, যাৰ যাৰ সাক্ষী দিব বিচাৰে 3জন সাক্ষী লাগে। আমাৰ ক্ষেত্ৰতো 3জন সাক্ষী মানে আমি বনাই লৈছিলোঁ, গতিকে লৈ সেই সাক্ষীকেইজনৰো পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এইকেইটা লাগিব। আৰু ইয়াৰ পিছতে আহিলে কিমান পইচা লাগে। এই পইচাটো মানে কি হয়, ঠাইভেদে মানে বেলেগ বেলেগ। মোৰ ক্ষেত্ৰত যিহেতু মই কম পৰিমাণে দিছিলোঁ, এইটো কৈ দিব নোৱাৰি আচলতে কিমান দিছিলোঁ, কিন্তু ঠাইভেদে মানে সেইটো বেলেগ বেলেগ। আপোনালোকৰ যদি শিৱসাগৰ হয়, শিৱসাগৰতো বেলেগ ধৰণে এটা পে'মেণ্ট লয়, কিয়নো কামখিনি কৰি দিওঁতে অলপ হ'লেও পইচা লাগে, সেইকাৰণে সিহঁতি মানে কামখিনি যাতে অকণমান আগবাঢ়ি থাকে সেইকাৰণেহে পইচাটো লয়। গুগলত যদি আপোনালোকে মাৰি চায় তাৰ মূল্যটো বিশেষ নহয় বাৰু, কিন্তু তেওঁলোকে কামখিনি যিহেতু আগবঢ়াই থ'ব লাগিব, আগবঢ়াই থ'বৰ কাৰণে তেওঁলোকে কিবা এটা পে'মেণ্ট লয়, সেইটো হৈছে ঠাইভেদে বেলেগ বেলেগ। যিহেতু আমাৰ বেছি দিন নালাগে, বহুতে সুধি আছিলে যে তোমালোকৰ ইমান কম দিনৰ ভিতৰতে কেনেকৈ কৰিলা। আমি আগতে পে'মেণ্টটো দি থৈছিলোঁ, এডভান্স হিচাপে দি থৈছিলোঁ, তাৰপিছত আকৌ এটা পে'মেণ্ট দিলোঁ, গতিকে লৈ আমাৰ কামখিনি যাতে সুকলমে হৈ যায় সেইটোহে আমি বিচাৰিছিলোঁ, গতিকে লৈ সেই পে'মেণ্টটো দিয়াটো মই ভাল বুলিয়ে ভাবোঁ, কিয়নো তেখেতলোকৰ বহুত কষ্ট হয়। গতিকে লৈ আমাৰ এমাহৰ ভিতৰতে প্ৰায় এমাহৰ ভিতৰতে আমাৰ কামখিনি হৈ গৈছিলে। এমাহৰ আগত আমি ডকুমেণ্টখিনি জমা দিছিলোঁ আৰু জমা দিয়াৰ পাছতে প্ৰায় এমাহ নহ'লেই, এমাহ খুব বেছি লাগে, আৰু এমাহৰ পিছতে আমাক ফোনৰ জৰিয়তে আমাক যোগাযোগ কৰিলে, আমি গ'লোঁ আৰু কোৰ্ট মেৰেজ ধুনীয়াকৈ সম্পন্ন হৈ গ'ল। আৰু এটা কথা হৈছে যে কোৰ্ট মেৰেজ কিয় কৰিব লাগে। কোৰ্ট মেৰেজ কৰিব লাগে যিহেতু আপোনালোকে যদি কৰা নাই আপোনালোকে কৰি ল'ব পাৰে, কিয়নো আজিকালি যুগটো যিহেতু বেয়াই হৈছে, গম পায়, ক'ৰবাত যদি আমি দুটা হাজবেণ্ড ৱাইফ যদিও ফুৰিবলৈ যাওঁ, আজিকালি যুগটো বহুত বেয়া হৈ গৈছে, আৰু গতিকেলৈ মই ভাবোঁ যে এইটো বহুত ভাল কাম, আচলতে সকলোৱে কৰিব লাগে। আৰু যিহেতু বয়সটো পাৰ হৈ যোৱাৰ লগে লগে সকলোৱে কৰিব পাৰিব, 18 আৰু ছোৱালীৰ 18 বছৰ আৰু ল'ৰাৰ 21 বছৰ, এই বছৰ দুটা পাৰ হোৱাৰ লগতে আপোনালোকেও কৰিব পাৰিব, গতিকে লৈ আপোনালোকেও এইটো কৰি লোৱাটো ভাল বুলি মই ভাবোঁ, আৰু সেইবাবে ময়ো নিজেও কৰি ল'লোঁ আৰু ধুনীয়াকৈ সুকলমে কামখিনি হৈ গ'ল যিহেতু, তাৰ কাৰণে অশেষ ধন্যবাদ মই এই ভিডিঅ'ৰ জৰিয়তে জনালোঁ। লাষ্টত যিখন চাৰ্টিফিকেট ওলায় সেই চাৰ্টিফিকেটখন যদি আপোনালোকে মোবাইলত হ'লেও ফটো মাৰি থয়, তেতিয়াহ'লে কোনো ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা নাথাকে, গতিকে লৈ সকলোৱে এইটো কামটো কৰিব আৰু নিজৰ লগতে ডকুমেণ্টটো সদায় ৰাখিব। যদি ফুৰিবলৈ যায় তেতিয়া বিপদত নপৰে বুলি মই ভাবোঁ। আৰু এয়াই আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট কৰিব পাৰিব, আপোনালোকে কমেণ্টতো জানিব পাৰিব আৰু মেছেজতো জানিব পাৰিব। গতিকে লৈ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই যদি ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক কৰিব। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।